স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল এনানিকো ব্লগছৰ আপোনালোকলৈ লগতে এই নলবাৰী ৰাসৰ পাৰ্ট 2 ভিডিঅ' এটা দি দিছো আপোনালোকক আৰু এইটো হৈছে পাৰ্ট 1 ভিডিঅ' তো পাৰ্ট 1 ভিডিঅ'টো জানো চাই আপোনালোকে ভাল পায় আৰু ভাল লাগিলে লাইক শেয়াৰ কৰি দিব বুলি আশা কৰিলো। হেল্ল' গাইস, আমি এতিয়া যাব নলবাৰী ৰাস তো ভিডিঅ'টো বহুত ঘূৰি হৈ আছে, বেয়া নাপাব। ভিডিঅ' চলি আছে আমাৰ ইয়াৰ মাজত বহুত চলি আমাৰ এয়া আমি যাই আছো এতিয়া ৰাস চাবলৈ। জয় শ্ৰীৰাম। এই ডিম্পুৱা বোলে চাহৰ দোকান দিছে, তো আমি তাতে চাহ খাম। আমি এতিয়া একদম মংগলদৈ পৰা যাই আছো নলবাৰী। একদম পালন হৈ আহিছো চাব। আমি ডিম্পু বৰা চাহৰ সোৱাদ দেখুৱাম একদম আমি এতিয়া নাৰিকল পইচাৰ হিচাপ আমাৰ ব্যস্ত হৈ আছে। পইচা হিচাপ কৰি মানে আমাৰ গাড়ী ভাড়া 2500 টকা, মানুহ আমাৰ বহুত 21টা আহিছে, তো 120 টকা। হেল্ল' গাইছ, এয়া আমি নলবাৰী ফাৰ্ষ্ট গেট ছেকেণ্ড গেট এয়া আমি এতিয়া পাবলৈ যাই আছো নলবাৰী ৰাস। তো নলবাৰী উঠামে হেল্ল' গাইছ, এয়া আমি এতিয়া পাই গ'লো নলবাৰী ৰাস। পিছত পাম, তো চাই থাকিব। এয়া আমি ৰাসৰ ফাৰ্ষ্ট গেট বুলি ক'লেও ভুল নাই, আকৌ সেইকাৰণে ফাৰ্ষ্ট গেট পাই আহিছোঁ। তো আগলৈ আমি ভিডিঅ'ত দেখুৱাম। এনেকুৱা আছে আমি এতিয়া নলবাৰী ৰাসৰ একদম এটা ফাৰ্ষ্ট গেট বুলি ক'লে ভুল নাই। তো এয়া পাই আমি আহি আছোঁ। চাওক গাইছ, এতিয়া ইয়াত চলি আছে। তো আৰু আগত কি আছে নাজানো, তো ভিডিঅ'টো চাই থাকিব আৰু লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। চাই থাকিব দেই। হেল্ল' গাইছ, এয়া হৈছে পাৰ্ট 1 ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকে চাবলৈ নাপাৰিব পাৰ্ট 2 ভিডিঅ'টো। তো আজিলৈ আহিছোঁ, বাই বাই। আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।